নমস্কাৰ মই অনুপ নমস্কাৰ মই মৃদুৱান আজিলৈ আইছো আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা তেন্তে যদি ভিডিঅটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো এয়াৰছ ৰক নামৰ পাহাৰখনে সদায় ৰং হলায় এই পাহাৰখন অষ্ট্ৰেলিয়াত অৱস্থিত বাৰমুডা ট্ৰায়াঙ্গলৰ পৰা জীৱন্তে ঘূৰি অহা প্ৰথমজন মানুহৰ নাম হ'ল ব্ৰুচ গ্ৰেনন আটাইতকৈ ক্ষুদ্ৰতম মাছটো হ'ল পাণ্ডাকা পিগমি আটাইতকৈ দ্ৰুত আটাইতকৈ বেগত যোৱা মাছবিধৰ নাম হ'ল ছেইলফিছ ই ঘণ্টাত প্ৰায় 109.7 কিলোমিটাৰত যাব পাৰে পাবজিৰ নিৰ্মাতা ব্ৰেণ্ডন গ্ৰেন বিশ্বৰ প্ৰথমজন মহিলা মহাকাশচাৰীৰ নাম হ'ল ভেলেণ্টিনা তেৰেস্কোভা বৰ্তমানৰ সকলোতকৈ ধনী ব্যক্তিজন হ'ল জেফ বেজছ যাৰ নেটৱৰ্থ প্ৰায় 90.5 বিলিয়ন US ডলাৰ্ছ আৰু আপোনালোকে জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি প্ৰায় 430 বৰ্গ কিলোমিটাৰ এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো পৃথিৱীৰ আটাইতকৈ বিষাক্ত প্ৰাণীবিধ কি আপোনালোকে কমেণ্টত জনাব আৰু যাৰ শুদ্ধ হয় আমি নেক্সট ভিডিঅ'ত তেওঁৰ নামটো কম আজি সমাপ্ত কৰিলো নমস্কাৰ বাই 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 বাই